শ্ৰী নিকুমুৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিন যিহেতু মই কোনো ধৰণৰ ভিডিঅ' পাব্লিছ কৰা নাই, আজি এই ভিডিঅ'টো পাব্লিছ কৰিবলৈ মই অত্যন্ত সুখীও হৈছোঁ আৰু লগতে গৌৰৱ অনুভৱো কৰিছোঁ। কাৰণ কিয় আমি যোৱা 6 মাহ ধৰি বাল্মীকি সংগীত মহাবিদ্যালয়ৰ অধীনত গুৱাহাটীৰ প্ৰায় 17টা বস্তিত সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি সত্ৰীয়া নৃত্য, ভোজপুৰী নৃত্য আৰু আন আন ফ'ক ডান্সসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকৰ ল'ৰা ছোৱালীসমূহক আমি শিকাই আহিছিলোঁ। আৰু এই নৃত্যখিনি আমি শিকাই অহা 4 ডিচেম্বৰ তাৰিখে সোণাৰাম ফিল্ডত আমি সেই নৃত্যসমূহ তাতে মঞ্চস্থ কৰাৰ বাবে চেষ্টা এটা হাতত লৈছিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইকাৰণে জনাবলৈ পাই সুখী হৈছোঁ যে সেই অনুষ্ঠানটিত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে মাজুলী সত্ৰৰ সত্ৰাধিকাৰ আৰু অন্যান্য বহুতো অতিথি উপস্থিত থাকিব আৰু আপোনালোকেও এই অনুষ্ঠানটি চাব পাব। আৰু তাৰ জৰিয়তে মই এটাই কথা ক'ব বিচাৰিছোঁ যে ময়ো তেওঁলোকক এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোকে দেখাবলৈ এটা চেষ্টা কৰিম। সকলো শিক্ষয়িত্ৰীগৰাকীয়ে আৰু বাকীসকল নৃত্যসমূহৰ কাৰণে লাইনবোৰ যেন সোনকালে বনাই দিয়ে। ৰামজী আম্বেদকাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি প্ৰদান কৰি মঞ্চত আসন গ্ৰহণ কৰাৰ বাবে মই শ্ৰদ্ধাৰে অনুৰোধ জনাম। শ্ৰী শম্ভু বাল্মীকি উদযাপন সমিতিৰ সদস্য মই তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। এখন চেলেং চাদৰ আৰু আম্বেদকাৰৰ ফটো সম্বলিত এক স্মাৰকেৰে আমি সম্বৰ্ধনা জনাম শ্ৰদ্ধাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰী ৰাম সিঙক সম্বৰ্ধনা জনোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। আমাৰ চৌপাশৰ পৰিৱেশৰ লগতে মঞ্চত উপবিষ্ট হৈ আছে শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰ মাজুলীৰ সত্ৰাধিকাৰ মহোদয় শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীদেৱ। তেখেতকো সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সদস্য কিষাণ বাসশৰ্মা মহোদয়ে। মই সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব গুৰিয়া দেৱীয়ে। মই সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক পুষ্পাঞ্জলি প্ৰদান কৰি মঞ্চত আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে তেখেতক আগবঢ়াই লৈ আহিব। এই মঞ্চত অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সকলোকে এবাৰ হাত তালি বজোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আমি সম্বৰ্ধনা জনাম শ্ৰী গুৰু প্ৰসাদ মেধিদেৱক। তেখেত হেডগেৱাৰ স্মাৰক সমিতিৰ শ্ৰদ্ধেয় উপসভাপতি, মাননীয় সংঘচালক, গুৱাহাটী মহানগৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। শ্ৰদ্ধাৰ গুৰুপ্ৰসাদ মেধিদেৱক সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব এছ ৰাধাই। হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব শ্ৰী ৰাম সিং মহোদয়, সমতাৰ চন্দ্ৰেৰে জীৱনৰ জয়গান উদযাপন সমিতিৰ শ্ৰদ্ধেয় সভাপতি মহোদয়। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ধন্যবাদ। জয় অসম। আমাৰ চৌপাশৰ পৰিৱেশৰ লগতে আমাৰ সমাজখন নিকা আৰু স্বচ্ছ কৰি ৰখাত এওঁলোকৰ অৱদান অপৰিসীম। কিন্তু আমি কেতিয়াবা ভাবিছোঁনে এওঁলোকৰ কথা, এওঁলোকৰ কণ কণ শিশুবোৰৰ প্ৰতিভা বিকাশৰ কথা, এওঁলোকৰ আশা আকাংক্ষা, এওঁলোকৰ সুবিধা অসুবিধাৰ কথা? ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা মহামানৱ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সপোন আছিল সমাজৰ সকলো স্তৰৰ লোকৰ সম অধিকাৰ আৰু সমবিকাশ। তেখেতৰ এই মহৎ সপোনকে সাৰোগত কৰি ডক্টৰ হেডগেৱাৰ স্মাৰক সমিতি আৰু বাল্মীকি সংগীত বিদ্যালয়ৰ সৌজন্যত ডক্টৰ আম্বেদকাৰ দেৱৰ পুণ্যতিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে আজিৰ এই অনুষ্ঠান সমতাৰ চন্দ্ৰেৰে জীৱনৰ জয়গান। আজিৰ এই অনুষ্ঠানৰ আঁৰৰ কিছু কথা ক'বলৈ হ'লে
আৰম্ভ কৰিব লাগিব বাল্মীকি সংগীত বিদ্যালয়ৰ পৰা। বাল্মীকি সংগীত বিদ্যালয় ডক্টৰ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত এখন সংগীত বিদ্যালয়, য'ত চাফাই কৰ্মৰ লগত জড়িত আমাৰ ভাতৃ ভগ্নীসকলৰ কণ কণ শিশুসকলে কোনো ধৰণৰ মাচুল নিদিয়াকৈ সংগীত আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লাভ কৰে। প্ৰথম পৰ্যায়ত আমাৰ বহুখিনি অসুবিধা হৈছিলে। মোৰ লগত গোটেইকেইগৰাকী টিচাৰ আছে। বহুতে অসুবিধা আছিল বাচ্ছা আনিবৰ কাৰণে, সেইটো জেগাত গৈ পেলাই শিকোৱাবৰ কাৰণে। তেওঁলোকে আহিব বিচৰা নাছিলে, তেওঁলোকে কৰিব বিচৰা নাছিলে। কিন্তু লাহে লাহে যেতিয়া তেওঁলোকে গম পালে যে ইয়াৰ পৰা কি বেনিফিট হ'ব, সিহঁতৰ কি লাভ হ'ব, ফিউচাৰত গৈ পেলাই কি এটা ষ্টেপ ল'ব পাৰিব ডান্স লৈ পেলাই, তাৰ কাৰণে তেওঁলোকে লাহে লাহে ওলাইও আহিলে আৰু তেওঁলোকে আমাকো ছাপোৰ্ট কৰিব ষ্টাৰ্ট কৰিলে। আমিও তেওঁলোকৰ সহায়ৰ যোগেৰে বহুতখিনি আগবাঢ়ি গ'লোঁ। বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি বাল্মীকি সংগীত বিদ্যালয়ৰ আৰম্ভণিৰে পৰা আজিৰ অনুষ্ঠানলৈকে এই যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল। কাৰণ বস্তি অঞ্চলৰ অভিভাৱকসকলৰ এই নৃত্য গীতৰ বিষয়ে কোনো সম্যক ধাৰণা নাছিল। তেওঁলোকে বুজা নাছিল যে নৃত্য শিক্ষাই কিদৰে তেওঁলোকৰ সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰিব পাৰে। কিন্তু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ অশেষ কষ্টেৰে সকলোকে সন্মত কৰাইছিল। আমি তেওঁলোকৰ ঘৰে ঘৰে গৈ শিশুসকলক আনি তেওঁলোকক নৃত্য আৰু সংগীতৰ শিক্ষা আৰম্ভ কৰিছিলোঁ। লাহে লাহে এই শিশুসকলৰ মাজত আমি বহুতো পৰিৱৰ্তন দেখিবলৈ পোৱা আৰম্ভ কৰিলোঁ। তেওঁলোকে নিজেও এই পৰিৱৰ্তন অনুভৱ কৰিলে। কিছু অভিভাৱকে আহি আমাক লগ ধৰি ক'লে যে ল'ৰা ছোৱালীবোৰে পঢ়াত মন দিয়া হৈছে, কথা বতৰা ভালকৈ পতা হৈছে, তেওঁলোকৰ সামগ্ৰিক এক বিকাশ সাধন হৈছে। बालवी सिंघे विद्यालय का ये टीचर लोग आया है। बच्चा लोग को, मेरा बच्चा लोग को पढ़ाने के लिए, सिखाने के लिए स्टेप आप जितना बच्चा है सीखे और इसको बढ़ाए, मेरा बच्चा लोग आगे बढ़े। बस यही विनती है, मेरा बच्चा लोग आगे बढ़े। দিন বাগৰিল আৰু গুৱাহাটীৰে অন্য 17টা বস্তি অঞ্চললৈ এই বিদ্যালয়ে নিজৰ কৰ্মক্ষেত্ৰ প্ৰসাৰিত কৰিলে। লাহে লাহে সকলো অভিভাৱকে বুজি পালে এই শিক্ষাৰ মহত্ব। তেওঁলোকে দেখা পালে নিজ সন্তানৰ যোগাত্মক পৰিৱৰ্তন, এক সামগ্ৰিক বিকাশ সাধন। বাল্মীকি সংগীত বিদ্যালয়ৰ এই সমগ্ৰ প্ৰচেষ্টাৰে প্ৰতিফলন আজিৰ অনুষ্ঠান সমতাৰ ছন্দেৰে জীৱনৰ জয়গান। हम लोग को यहाँ बहुत अच्छा लग रहा है क्योंकि आप लोगों ने हमको डांस सिखाया। हम लोग आपका बहुत बहुत शुक्रिया। এই বিদ্যালয় আৰু অনুষ্ঠানক সাফল্যমণ্ডিত কৰি তোলাত সকলো সদাশয় ব্যক্তি, বিশেষকৈ 17টা বস্তিৰ সকলো অভিভাৱক, সহায়কৰ্তা আৰু নিস্বাৰ্থভাৱেৰে শিক্ষাদান কৰা সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ সাদৰ কৃতজ্ঞতা থাকিল। বাল্মীকি সংগীত বিদ্যালয়ৰ এয়াই শেষ প্ৰচেষ্টা নহয়, এয়া মাথোন আৰম্ভণি। অনাগত দিনত আপোনালোক সকলোৰে সহায় সহযোগিতাৰে এইদৰে আগবাঢ়ি বাল্মীকি সংগীত বিদ্যালয় আশাবাদী ডক্টৰ আম্বেদকাৰ দেৱৰ সপোনক সফল কৰি তুলিবলৈ। जो आज मिला है, आज शब्द नहीं है हम बोल सके। সকলোৰে প্ৰণিপাত জনাই আজি আমাৰ এই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ কৰিম যেন ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি থিয় কৰাই দিয়ে। আমাৰ প্ৰথম
দেখা হৈছে পাঞ্জাবী কোৱা ৰিম কিবা ক'বা केवलं ज्ञानमूर्तिं दण्डातीतं त्रिगुणरहितं तत्त्वमैश्वर्यलक्षणम् ॐ श्री गुरवे नमः। ডক্টৰ হেগৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত যি ডক্টৰ ভীমৰাও আম্বেদকাৰৰ পুণ্যতিথি উপলক্ষে আজি মঞ্চত উপস্থিত হোৱা এই সংগীত বিদ্যালয়ৰ উদ্যোক্তাসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত बच्चा लोग बहुत अच्छा किया আৰু আমাৰ ভণ্টিসকলেও ইমান ধুনীয়া বিহু নাচিছে, ভোজপুৰী নৃত্য কৰিছে, বহুত ভাল হৈছে। ঠিক আছে, খালি এতিয়া এইটো একবাৰ নহয়, প্ৰেক্টিছটো কৰি থাকিব লাগিব, হ'ব না? তেতিয়া নেক্সট ইয়াৰ আৰু ডাঙৰ কৰিব লাগিব। ঠিক আছে, চবে প্ৰেক্টিছ কৰি থাকিবনে নাই? হ'ব, ঠিক আছে। সকলোৱে ধুনীয়া, বহুত টান কাম, ভোৰতাল নাচা এইবিলাক ৩-৪ বছৰ শিকিলেহে পাৰি। তোমালোকে ইমান জলদি পাৰিছা, মই বহুত ভাল লাগিছে মোৰ। ঠিক আছে, গতিকে সকলোকে মই আকৌ এবাৰ ধন্যবাদ দিছোঁ। আৰু আমাৰ সংগীত বিদ্যালয়ৰ মই শিক্ষয়িত্ৰীসকলক অনুৰোধ কৰিম যে সকলোৰে নাম দিব লাগে। মই সকলোকে এটা চাৰ্টিফিকেট দিম যে খুব ধুনীয়া কৰি ইয়াত নাচিছে। ঠিক আছে, আৰু এইখিনিকে কৈ
আৰু একদিন মোৰ ঘৰত চাহ খাব মাতিম, চব আহিব লাগিব, ঠিক আছে? এইখিনিকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।